এয়া একদম ভংগুৰ মাটি, যাক মুনলেণ্ড বুলি কোৱা হৈছে। একেবাৰে ছফ্ট মাটি, হাতেদি মুলতানী মিট্টিৰ দৰে, যিটো আমি কওঁ মুলতানী মিট্টি, একদম মুলতানী মিট্টিৰ দৰে ছফ্ট। মুনলেণ্ড বুলি কোৱা হয় এই ঠাইডোখৰ লামাই আৰু মনেষ্ট্ৰীৰ লগতে লেহ আৰু কাৰ্গিলৰ মাজত মুনলেণ্ড। হেল্ল' এভৰিৱান, বৰ্তমান আমি আছোঁ মেগনেটিক হিল। দেখুৱাম আপোনালোকক। কোৱা হয় ইয়াতে গাড়ীবোৰ ষ্টাৰ্ট অফ কৰি দিলে নিজে নিজে আপ হিল মুভ কৰে, মানে ওপৰৰ ফালে শ্লোপত নিজে নিজে উঠি যায়। তো এক্সামান কৰি চাবতো দিগদাৰ হ'ব সঁচা নে মিছা, বাট আপোনালোকক দেখুৱাম ঠাইডোখৰ। বৰ্তমান আমি লেহত ফেমিলি হোম বুলি এটা হোমষ্টেত আছোঁ। খুবেই সুন্দৰ হোমষ্টে। ইমান ধুনীয়া হোমষ্টে হয়তো খুব কমেই থকা যায়। আহক দেখুৱাওঁ আপোনালোকৰ হোমষ্টেটো ভিতৰৰ পৰা। ভাল কথা, বাইক ৰাখিবৰ কাৰণে পাৰ্কিং ভিতৰতে আছে। তো আমি মটৰচাইকেলবোৰ পাৰ্কিঙত ৰাখি দিছোঁ দুইজনৰে। এইটো চাব পাৰে, তেওঁৰ নিজৰে ঘৰ হয়, লগতে হোমষ্টেও কৰিছে। এইফালে তেওঁ খুব সুন্দৰ এখন বাগিচা মেইনটেইন কৰিছে, খুবেই সুন্দৰ, বহুত ধুনীয়া। এইবোৰ কিবা ফ্ৰুটছ ফল লাগিও আছে, ফ্লাৱাৰিং হৈছে, খেতি বাতিও আছে। আহক ভিতৰলৈ যাওঁ। এইটো এণ্ট্ৰি। সোমাই এইটো অফিচ। এইটো অফিচৰ পৰা সোমোৱাৰ ঘৰৰ ভিতৰৰ দৰজাখন। খুব ধুনীয়া কাৰুকাৰ্য কাঠৰ ওপৰতে। হয়তো আংকলৰ ফাৰ্ষ্ট ফ্ল'ৰত তেখেতৰ ফেমিলি থাকে। এইটো কমন ৰুম ফাৰ্ষ্ট ফ্ল'ৰৰ, গ্ৰাউণ্ড ফ্ল'ৰত। টয়লেট খুবেই বহুত ধুনীয়া, ডাঙৰ, চাফ চিকুণ টয়লেট। গোটেইকেইটা টয়লেট খুব ধুনীয়া, 8 ফুট বাই 8 ফুট চাইজৰ। ইয়াতে এনেকৈ তেওঁ চোফা থৈ দিছে, কমন এৰিয়া। এইটো হৈছে গ্ৰাউণ্ড ফ্ল'ৰৰ কমন এৰিয়া। কপৌফুল যেন লাগিলে হঠাৎ অৰ্কিড হয়। এইফালে উঠি গ'লে তেওঁৰ ফাৰ্ষ্ট ফ্ল'ৰত। কমন টয়লেট, লোকেল টয়লেট। এয়া ফাৰ্ষ্ট ফ্ল'ৰত আহি কমন এৰিয়া। ইতিমধ্যে বন্ধু ঘনশ্যামে আহি জইন কৰিছে। এইটো ফাৰ্ষ্ট ফ্ল'ৰৰ কমন এৰিয়া। এইবোৰ কমন এৰিয়া।
বহুতকেইটা ৰুম আছে আমাৰ ৰুমটো হৈছে ৰুম নম্বৰ 4 ঘনই এখন মেটিঅ'ৰ 350 বাইক এখন লৈছে এতিয়া এইখন আমি ভাড়াত লৈছোঁ 1800 টকা পাৰ ডে হিচাপত তো 4 দিনৰ কাৰণে লোৱা হৈছে তো এবাৰ টেষ্ট ড্ৰাইভ কৰি চাইছে চলাব পাৰে নে নাই হাত আহে নাই কাৰণ ঘনই আগতে পালচাৰ চলাইছিল বহুত বছৰ হ'ল গাড়ী চলাই আছে চ' ইটছ এ চেলেঞ্জ খুবেই চেলেঞ্জ হয় বুলেট চলোৱা বা বাইক চলোৱা ইনফেক্ট তো এবাৰ জাষ্ট টেষ্ট ড্ৰাইভ কৰি চাইছোঁ ঠিকে আছে নে নাই ঘন পাৰিবানে পাক্কা যাব পাৰি তাৰমানে বৰ্তমান এই বাইকখন ল'লোঁ এওঁৰ নাম ৰিগজিন চাম্বা তেওঁ ৰয়েল এনফিল্ডতে আছে তো ভैया कुछ बोलिएगा आप लोग जो भी आएंगे बाइक टूर के लिए यहाँ से ले लीजिए अच्छा बाइक है यहाँ पे ধুনীয়া বাইকৰ কালেকশ্যন আছে আপোনাৰ লাগিলে মই নম্বৰটো শ্বেয়াৰ কৰি দিম এওঁক দাদাক আহি কণ্টেক্ট কৰিব এওঁ ধুনীয়াকৈ আপোনালোকক কৰাই দিব এইটো আমাৰ ৰয়েল এনফিল্ডৰ অফিচিয়েল শ্ব'ৰুম যথেষ্ট বাইক আছে গতিকে চিন্তা কৰিবলগীয়া একো নাই নিজৰ বাইক নানিলে লেহৰ পৰা আপোনালোকে আৰামত 1500ৰ পৰা 2500ৰ ভিতৰত বাইক পাই যাব পাৰ ডে আমি বৰ্তমান আহি উপস্থিত হৈছোঁ সন্ধিয়া ওলাই আহিছোঁ লেহ মাৰ্কেট লাডাখ লেহৰ যিখন মেইন মাৰ্কেট তো মোৰ লগত আছে সন্মুখতে ঋষিকেশ ডেপুটি কমাণ্ডেণ্ট হয় ITBPৰ চাই থাকিব দেখুৱাই যাম আপোনালোকক হেল্ল' এগেইন আমি এতিয়া ৰাতি 9:30 বাজিছে তো আমি এতিয়া ৰুমলৈকে আহিলোঁ গেষ্ট হাউচটো তো সন্ধিয়া অকণমান লেহ মাৰ্কেট গ'লোঁ তাৰ আগতে লগৰ বন্ধু এজন আছিল ITBP তেওঁক লগ কৰিলোঁ লেহ মাৰ্কেটৰ পৰা অকণমান ছুভেনিয়াৰ হিচাপে টি-চাৰ্ট আৰু তেনেকুৱা কিবা কিবি কিনিলোঁ এতিয়া শুব লৈছোঁ ৰাতিপুৱা আমি 7টাৰ পৰা 8টাৰ ভিতৰত ওলাই যাম তো কালি এটা খাৰদুংলা পাছ পাম তাৰপিছত আমি যাম হুণ্ডাৰ বুলি জেগা যিটো আপোনালোকে দেখিছে হয়তো টিভিয়ে হেৰিয়াতে যিটো কোল্ড ডেজাৰ্ট বুলি কয় ডেজাৰ্ট আছে তাতে তো আমি তালৈকে যাম প্ৰায় 160-170 কিলোমিটাৰমান হয় নুব্ৰা ভেলী বুলিও কোৱা হয় বিৰাটেই ফেমাছ তাৰ পৰা তাত আমি কালি ৰাতি ষ্টে কৰিম বুলি ভাবিছোঁ বাকী চাওঁ কেনেকুৱা কি হয় আগলৈ চাই থাকিব আপোনালোকে মোৰ চেনেলটো আৰু যদি ভাল পায় নিশ্চয় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ দেখুৱাই যাম গুড নাইট আজিলৈ